সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে। আজি শুকুৰবাৰ আৰু শুকুৰবাৰ মানে হৈছে চিনেমা নাইবা কলা সংস্কৃতিৰ সতে জড়িত ব্যক্তিৰ বিষয়ে আলোচনা। আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্যী প্ৰতিমা পাণ্ডে বৰুৱাৰ বিষয়ে। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ খণ্ডটি। প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল 1934 চনৰ 3 অক্টোবৰ তাৰিখে কলিকতাত। তেওঁৰ দেউতাক প্ৰাকৃতিক চন্দ্ৰ বৰুৱা আছিল কোচ ৰাজবংশীয় ৰজা আৰু বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল তেওঁৰ খুৰা। প্ৰতিমা পাণ্ডে বৰুৱাই শৈশৱৰ কিছু সময় কলিকতাত পাৰ কৰিছিল। কলিকতাৰ গোখলে মেমৰিয়েল স্কুলৰ তেওঁ ছাত্ৰী আছিল, কিন্তু কিছু ব্যক্তিগত কাৰণত তেওঁ কলিকতাৰ পৰা গৌৰীপুৰলৈ গুচি আহিছিল। অসমলৈ আহি তেওঁ গৌৰীপুৰৰ ছোৱালী হাইস্কুলত পঢ়া শুনা কৰিছিল। গৌৰীপুৰলৈ অহাৰ পিছত যেতিয়া তেওঁ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু গদাধৰ নৈৰ সৈতে পৰিচয় হৈছিল, তেতিয়া তেওঁৰ গোৱালপৰীয়া লোকগীতৰ প্ৰতি অনুৰাগ বাঢ়ি গৈছিল আৰু তাৰ লগে লগে আৰম্ভ কৰিছিল গোৱালপৰীয়া লোকগীতৰ সাধনা। যিহেতু প্ৰতিমা পাণ্ডে বৰুৱা ৰজাঘৰীয়া জীয়ৰী আছিল, তেওঁলোকৰ ঘৰত বহুত হাতী আছিল। এই হাতীবোৰ চোৱা চিতা কৰিবলৈ মাউত অনা হৈছিল ভিন্ন স্থানৰ পৰা। বেচেৰাহঁতে ধন উপাৰ্জন কৰিবৰ বাবে এৰি থৈ আহিবলগীয়া হৈছিল আপোনবোৰক। সেয়ে হাতী ধোৱাবলৈ গৈ আপোনজনক সুঁৱৰি মাউতবোৰে গীত জুৰিছিল। প্ৰতিমা পাণ্ডে বৰুৱাক এই মাউতবোৰৰ ওঠৰ গীতে আকৃষ্ট কৰিছিল। তেওঁ তেওঁৰ গোৱালপৰীয়া লোকগীতৰ লগতে মাউতবোৰে গোৱা গীতবোৰো গাবলৈ চেষ্টা কৰিছিল। প্ৰতিমা পাণ্ডে বৰুৱাক 1955 চনৰ আগতে অসমৰ মানুহে জনা নাছিল। এই 1955 চনত আমাৰ হিয়াৰ আমঠু ভূপেন দা গৌৰীপুৰলৈ গৈছিল সংগীতৰ জলচা এখনত ভাগ ল'বলৈ। সেই জলচাতেই ভূপেন দাই মুগ্ধ হৈছিল প্ৰতিমা পাণ্ডে বৰুৱাৰ কোচ ৰাজবংশীয় লোকগীত শুনি, আৰু ভূপেন দাই মনতে ভাবিছিল পশ্চিম অসমৰ লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লাগিব প্ৰতিমাৰ দৰেই এটা কণ্ঠ। তাৰ পাছতেই ভূপেন দাই এৰাবাটৰ সুৰ ছবিত প্ৰতিমা পাণ্ডে বৰুৱাক গীত গাবলৈ সুযোগ দিছিল। এই চিনেমাৰ সাফল্যৰ পিছতেই ভূপেন দাই মাহুত বন্ধু চিনেমাখন বনাইছিল, য'ত ভূপেন দা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত গোৱালপৰীয়া লোকগীতে গোটেই বিশ্বৰ মন মোহিছিল। এই চিনেমাখন চাই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় জৱাহৰলাল নেহেৰু ইমানেই আনন্দিত হৈছিল যে সেই চিনেমাৰ একোখনকৈ ৰেকৰ্ড বিশ্বৰ প্ৰতিখন দেশত থকা দূতাবাসবোৰলৈ পঠিয়াইছিল। ইয়াৰ উপৰিও প্ৰতিমা পাণ্ডে বৰুৱাই ভূপেন দাৰ সৈতে বহুবাৰ মঞ্চত একেলগে গীত গাইছিল। ভূপেন দাই গোৱা উই আৰ দ্য ছেম ব'ট ব্ৰাদাৰ গীতটি তেওঁ বৰ সুন্দৰকৈ গাইছিল। প্ৰতিমা পাণ্ডে বৰুৱাক ভাৰত চৰকাৰে গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী সন্মানেৰে বিভূষিত কৰিছিল। 1997 চনত প্ৰবীণ হাজৰিকাই প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনটোৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। এই ছবিখনে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। 2002 চনৰ 27 ডিচেম্বৰত প্ৰতিমা পাণ্ডে বৰুৱাই সমগ্ৰ অসমবাসীক কন্দুৱাই এই জীৱনৰ মায়া এৰি গুচি গৈছিল। প্ৰতিমা পাণ্ডে বৰুৱা ৰজাঘৰীয়া আছিল, কিন্তু লোক সংস্কৃতিৰ মৰ্যাদা বুজিছিল বাবেই গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ সক্ষম হৈছিল। ঠিক সেইদৰে আজিৰ প্ৰজন্মই যদি প্ৰয়াস কৰে
অসমীয়া লোক সংস্কৃতি বিশ্বৰ চুকে কোণে বিয়পি পৰিব। শেষত এইখিনি কৈয়ে মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।